So hello guys, চাওক ৰাস্তাৰ মাজে মাজে বঢ়িয়াকে ডিভাইডাৰৰ মাজত লাইট দিছে খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকে এইফালে চাই লওক এইফালে মেলা আছে মেলা এয়া লাইট so hello guys good morning বৰ্তমান মই গৈ আছো কাম কৰা মানুহ বিচাৰি হাজিৰা কাম কৰা মানুহ বিচাৰি বাজি গ'ল 10:30 মানে হ'ল নেকি কেইটা বাজি চাওঁ এতিয়া বাজিছে 10:30 হ'ল ঠিকে কৈছো মই 10:30 হ'ল so বৰ্তমান আছো মই এটা ফিটনেছ প্লেনেটত এক্সাৰসাইজ কৰিলো আজি ট্ৰাইচেপ মাৰলো পুৰা মানে বডি বনাই দিছো তো চাও তো মানে এতিয়া অলপমান চাফা আছে চাফা কৰি লও ধুনীয়াকে বঢ়িয়াকে এইবিলাক মানে অলপ লেতেৰা আছে মাৰা হৈ গ'ল ল'ৰাবিলাকে তো মই এইবিলাক চাফা কৰি কেনে আজি অলপ টাউনত যাম কাম চাম আছে অলপমান উল্টা পুল্টা কাম আছে গোটেইখিনি দেখাম কি কাম আছে পেটলা হাই কৈ দিয়া হাই বহুত দিনৰ মূৰত আমাৰ পেটলা আহি গ'ল আমাৰ ব্লগত আৰু আপোনালোকে পেটলাৰ ব্লগবিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব কমেণ্ট কৰিব দি পেটলা ইয়াৰ অৰিজিনেল নামটো পেটলা নহয় দেই আমাৰ মৰমত মাতো পেটলা বুলি ইয়াৰ পেটটো ডাঙৰ নহয় চাওঁ পেটটো দেখে দি ছিক্স পেক দেখে দি হা তোৰ অৰিজিনেল নামটো কৈ দি নামটো কৈ দিয়া শ্ৰী জগদীশ বৰ্মন এইফালে চাই এইফালে হয় এইফালে পুৰা ভালকে ক শ্ৰী জগদীশ বৰ্মন নমস্কাৰ বুলি নাই নাই নমস্কাৰ দিছোঁ নমস্কাৰ দিব নাই ভাল নমস্কাৰ ক স্কুলত কেনেকৈ দিয়া স্কুলত কেনেকৈ দিয়া স্কুলত কেনেকৈ কোৱা নমস্কাৰ মোৰ নাম শ্ৰী জগদীশ বৰ্মন হাতখন ধৰি যাওক এনেকৈ ধৰি থাকিব লাগিব সেই নহয় তই ডাম্বেলটো মাৰি দেখাই দে এইবাৰ কেনেকৈ মাৰে দেখাই দে কেনেকৈ মাৰে এনেকৈ দেখাই দে ঐ বা 10 কেজি মাৰি আছে এই যাওক 10 কেজি ডাম্বেল দামী আছে পেটলাই চ' গাইজ আমি বৰ্তমান এইখিনি এক্সাৰচাইজ কৰি চাফাখিনি কৰি লওঁ পাছত অলপমান দাড়ি চুলি কাটিব আছে বহুত দিন যোৱা নাই দাড়ি কাটিব কাৰণ টমটাতে যাব লাগিব তো দাড়িখিনি কাটি লওঁ আৰু বহুত লেতেৰা হৈ আছে অলপ দাড়ি চাড়ি কাটি ধুনীয়াকৈ চুলি তুলি মিলাই লওঁ তাৰপিছত যাহা তাহা কাম কৰিম আৰু মানে আমি এখন বঢ়িয়াকৈ মুৰ্গী আৰু হাঁহ মুৰ্গীৰ ফাৰ্ম খুলি আছোঁ তো হাঁহ মুৰ্গীৰ ফাৰ্মটোৰ কাম মানে সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব দেখাম ফাৰ্মখনো দেখাম কেনেকৈ খুলিম কেনেকৈ কৰিম ফাৰ্মখন হোৱাৰ পিছত মানে পুখুৰী এটাও লৈছোঁ পুখুৰীটোত মানে মাছ পুহিবৰ কাৰণে গোটেইখিনি দেখাম আপোনালোকে চাই থাকিব আৰু মাজে মাজে ব্লগবিলাক মোৰ আহি থাকিব কণ্টিনিউ দিব নোৱাৰিলেও মানে উইকত এবাৰ হ'লে এটা হ'লে আহিব ব্লগ তো চাই থাকিব আৰু কাৰোবাৰ যদি হাঁহ মুৰ্গী আৰু মাছ চাছ লাগে তো কমেণ্ট কৰি জনাব আৰু আমি চাপ্লাই কৰিম আৰু আপোনালোকক একদম পিয়'ৰ লোকেল মাল পাই যাব চিন্তা কৰিব নালাগে লগতে লোকেল কণী আৰু লোকেল মুৰ্গীৰ কণী আৰু হাঁহৰ কণী যি লাগে গোটেইখিনি এভৰিথিং আৰু আপোনালোকে মাছ চান্দা মাছ পাব জাপানী কয় পাব আৰু কি লাগে গোটেইখিনি পাই যাব লগতে আপোনাৰ ইফালে এক্সাৰচাইজ কৰা জিমৰ বডি চডিও পাব যদি বনাব বিচাৰে আহি গ'লে হ'ল ইয়াতে এইখিনি আছিলে আৰু দেখাম আৰু কি কৰোঁ আজি দিনটোত চাওক পেটলাই কি ধুনীয়াকৈ বাইচেপ মাৰি আছে আৰু এই ছোৱালী তোৱালী পটাব লাগবতো আৰু পূৰা বডি চডি বনাই আছে স্কুলত যাব এতিয়া পূৰা দেখা চ' ইয়াৰ ফ্ৰণ্ট ডাবল বাইচেপ এনেকৈ দি পূৰা আৰু এইটো এনেকৈ এই বঢ়িয়া শোল্ডাৰ আৰু এপছ দেখা দি এপছ পিছফালে পিছফালে বাইচেপ দেখা দি এনেকৈ দেখা দি দুখানতে দি চাওক পেটলা এই বঢ়িয়া পেটলা মজা আৰু তুমি মাৰিবি নেকি বান দেখা দি নেকি এইটো কেনেকৈ মাৰে মাৰ বঢ়িয়া এই চাওক আপোনালোকে চাওক পেটলাই কি মাৰি আছে আজি পেটলাৰ বডি হৈ যাব ছোৱালী পটি যাব ছোৱালী এই ছোৱালী ভাল পোৱা ছোৱালীৰ নাম কি ভাল পাওঁ কণকণাক ভাল পাওঁ বোলে কণকণাৰ কাৰণে বডি বনাই আছে কণকণাই তাক কৈছে বডি বনাবৰ কাৰণে চ' সি কণকণাৰ কাৰণে বডি বনাই আছে না কি তো গাইজ চাই থাকক গাইজ আপোনালোকে ভাবিছে পেটলাই একো কাম চাম নকৰে মানে কিতাপ চিতাপ নপঢ়ে স্কুল নাযায় বুলি ভাবিছে চাগে চ' পেটলাই আমাৰ কি কৰে নিজে ক'ব পেটলা তই কোন স্কুলত কি পঢ়া গোটেইখিনি কৈ দিচোন শংকৰ মিছনততো পঢ়া ময়ো জানো শংকৰ মিছনত কিমান ক্লাছত পঢ়া কি 6 মোৰ স্কুলৰ নাম শংকৰ মিছন উচ্চ মাধ্যমিক বিদ্যালয় নেকি হা কিমান ক্লাছত পঢ়া ক্লাছ 6B ৰোল নম্বৰ কিমান 39 কিমান 39 ইমান ৰোল নম্বৰ মোৰ স্কেয়াৰ আছে 50-60 মান কি 60 লৈকে আছে আৰু তোৰ কি কয় আজি স্কুল বন্ধ স্কুল যাই থাকা না ঘৰত পঢ়া নাই কিতাপ চিতাপ পঢ়া না কৈ দি ফেমিলিবিলাকক কৈ দি আমাৰ ইউটিউব ফেমিলি কিতাপ চিতাপ পঢ়ো বুলি কৈ দি কিতাপো পঢ়ো খেলো চব কৈ দি কিতাপো পঢ়ো খেলো এতেও আহো বঢ়িয়া চব ফালে বিজি মই বডিও বনাওঁ নাকি বডি দেখে হাতৰ বডি এই
আপোনালোকে নাভাবব দেই গাইজ, আপোনালোকে নাভাবব যে খালি অকল ভিডিঅ' বনাই থাকে বা ঘূৰি ফুৰি থাকে, ই কিতাপো পঢ়ে, চব কৰে। বৰ্তমান আহিছোঁ দাঢ়ি কাটিবৰ কাৰণে আহিছোঁ। কেনেকুৱা হৈ আছে একদম হাই কৈ দি হাই ক দাঢ়ি কাটিব আহিছোঁ। চব কিমান জাবৰা নিচিনা হৈ আছে, জাবৰা নিচিনা এইবিলাক চব চাফা কৰিম এতিয়া আৰু দেখাই আছোঁ আপোনালোকক। ইয়াৰ পিছত আৰু ক'ত যাওঁ গোটেইখিনি দেখাম। আৰু এইটো পেণ্টটো কিনিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। গাইজ বৰ্তমান এইটো আমাৰ লাকি জাপ। আপোনালোকে কেনেকৈ জাপ মাৰে, ইয়াক বেলেগ ট্ৰেইনিং দিছোঁ। আপোনালোকে যদি আহে একদম বুকুৰ ওপৰলৈকে জাপ মাৰিব খোজে, ট্ৰাই কৰি আৰু বেলেগ বেলেগ বনাম ইয়াক। কেনেকুৱা কৰি আছে চাই লওক। দাড়ি চাৰি কাটি ল'লোঁ, চাওক কেনেকুৱা আহিছে কমেণ্ট কৰি জনাব। দাড়ি চাৰি মানে জমা হৈ থাকিলে লেতেৰা দেখা পায়, এইটো কাৰণে মানে অলপ ধুনীয়াকৈ চাফা তাফা কৰি এইটো অলপ হেণ্ডচাম লাগি আছে নে কমেণ্ট কৰি জনাবচোন লাইক গাইজ। আৰু এইফালে এক্সাৰচাইজ চলি আছে বৰ্তমান, ট্ৰাইচেপৰ এক্সাৰচাইজ পূৰা বঢ়িয়াকৈ চলি আছে। এইফালে মাৰি আছে, অলপ বহিও আছে কেইটামানে ফাং ফুং কৰি কেনে। চ' ইভিনিং টাইমত ঠাণ্ডা কাৰণে অলপ মানুহ কম হৈ আছে।